Hello everyone, welcome all of you to Zio's classes. So today in this video we'll discuss about Maurya Empire. So Maurya সাম্ৰাজ্যৰ বিষয়ে আমি আলোচনা কৰিম. So Maurya Empire is one of the oldest empire in ancient Indian history. So founder of Maurya Empire was Chandragupta Maurya. Chandragupta Maurya Maurya সাম্ৰাজ্য স্থাপন কৰিছিল কেতিয়া 321 BC. So কেনেকৈ স্থাপন কৰিছিল তো তেওঁৰ মন্ত্ৰী আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ চাণক্য আৰু চাণক্যৰ সহায়ত চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ ডাইনেষ্টিৰ ৰুলাৰ সেই সময়ত আছিল ধনানন্দ এই ধনানন্দক পৰাস্ত কৰি মৌৰ্য সাম্ৰাজ্য স্থাপন কৰিছিল এণ্ড ইনিচিয়েল ফেজেছ মৌৰ্য সাম্ৰাজ্য কি হৈছিল পূব ভাৰতত বিস্তাৰ কৰিছিল লাইক বিহাৰ উৰিষ্যা বেংগল এইবিলাক ঠাই ঠিক আছে যেহেতু চাণক্য বহুত চতুৰ আছিল সো কি কৰিছিল লাহে লাহে উত্তৰ পশ্চিম প্ৰান্তলৈও মানে বিস্তাৰ কৰিবলৈ বিচাৰিছিল তো সেই সময়ত উত্তৰ পশ্চিম প্ৰান্তত এজন গ্ৰীক ৰজা সেলিউকাছ নিকেটৰ তেওঁ শাসন কৰি আছিল আৰু 305 BC-ত চন্দ্ৰগুপ্ত মৌৰ্যই সেলিউকাছ নিকেটৰৰ লগত এটা এগ্ৰিমেণ্ট সাইন কৰিছিল আৰু হেতু মেট্ৰিমনিয়েল এলায়েন্স বুলি কোৱা হয় যাৰ জৰিয়তে যুদ্ধ নকৰাকৈ উত্তৰ পশ্চিম প্ৰান্তটো কি কৰিছিল মৌৰ্য সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি লৈছিল মেট্ৰিমনিয়েল এলায়েন্সৰ অধীনত গ্ৰীক আৰু মানে ভাৰতীয়সকলৰ মাজত বৈবাহিক সম্পৰ্কৰ এটা স্থাপন হৈছিল আৰু এনেদৰে ফ্ৰেণ্ডশ্বিপৰ জৰিয়তে মানে কি অতি বুদ্ধি কৰি মানে চতুৰভাৱে সেই উত্তৰ পশ্চিম প্ৰান্তটো মৌৰ্য সাম্ৰাজ্যৰ ভিতৰত ইনক্লুড কৰাইছিল সো চাণক্যৰ আন এটা নাম হ'ল বিষ্ণুগুপ্তা সো এইটো এক্সামত আহে বহুতবাৰ আহিছে আগতে এতিয়া অহাৰ চান্স আছে মানে সো চাণক্যৰ আন এটা নাম কি হয় এণ্ড হি ৰোড দ্য গ্ৰেট বুক অৰ্থশাস্ত্ৰ আমি চবে জানো সো অৰ্থশাস্ত্ৰ এনেকুৱা এখন কিতাপ হয় য'ত মানে পলিটি এডমিনিষ্ট্ৰেশ্যন দেন ইকনমিক্স ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এভৰিথিং ৱাজ ইনক্লুডেড আৰু মৌৰ্য সাম্ৰাজ্যৰ যিটো এডমিনিষ্ট্ৰেশ্যন আছিলে সেইটো বহুত হাই কোৱালিটিৰ এডমিনিষ্ট্ৰেশ্যন আছিল আৰু সেই এডমিনিষ্ট্ৰেশ্যন মেচিনাৰীটো ডিজাইন কৰা হৈছিল অৰ্থশাস্ত্ৰত থকা যিবিলাক গাইডলাইন সেইবিলাকৰ ওপৰত বেছ কৰি সেইকাৰণে কোৱা হয় মৌৰ্য সাম্ৰাজ্যখন কি হয় গোল্ডেন পিৰিয়ড বুলি কোৱা হয় এজ এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউ ঠিক আছে সো চন্দ্ৰগুপ্ত মৌৰ্যই কি কৰিছিলে জৈন ধৰ্ম গ্ৰহণ কৰিছিলে আৰু তেওঁ জৈনৰ এজন বিদগ্ধ পণ্ডিত আছিলে এণ্ড হি patronized Jainism in his kingdom and outside his kingdom also. So he spent last life in Shravanabelagola as an Orthodox Jain and died in that place, Shravanabelagola. Very important. ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ পিছত কোন আহিলে তেওঁৰ পুত্ৰ বিন্দুসাৰে শাসনভাৰ লৈছিলে আৰু তেওঁ 298 পৰা 278 BC লৈকে শাসন কৰিছিলে তো ইমান এটা ইম্পৰ্টেণ্ট নহয় বিন্দুসাৰটো তো তাৰ পিছত আহিলে বিন্দুসাৰৰ পিছত বিন্দুসাৰৰ প্ৰথম পুত্ৰ সুসীমা শাসনলৈ আহিছিলে কিন্তু ইমান সুদক্ষ শাসক নাছিলে দ্যাটছ ৱাই তেওঁৰ অন্য এজন পুত্ৰ অশোকা যাক আমি চবে জানো গ্ৰেট অশোকা বুলি গ্ৰেট অশোকা মানে কি কৰিছিলে মৌৰ্য সাম্ৰাজ্যৰ যিটো সাম্ৰাজ্যৰ নেক্সট মানে উত্তৰাধিকাৰী হিচাপে অধিষ্ঠিত হৈছিলে এণ্ড একচুৱেলি তেওঁ 273তে পাৱাৰলৈ আহিছিলে কিন্তু তেওঁৰ ৰাজ অভিষেক ঘটিছিলে 269 BC আৰু ৰাজ অভিষেক ঘটাৰ পিছত তেওঁ লাহে লাহে সাম্ৰাজ্য এক্সপানশ্যনৰ কামত লাগি গৈছিলে তো ডিফাৰেণ্ট নামেৰে জনা যায় অশোকাক তো কামাশোকা বুলি কোৱা হয় চন্দ্ৰশোকা ধৰ্মশোকা এইবিলাক তেওঁৰ নাম দিয়া হৈছে জীৱনৰ বিভিন্ন ফেজত তেওঁ লাভ কৰা কিছুমান মানে কি ঘটনাৰাজিৰ ওপৰত বেছ কৰি এইবিলাক নাম দিয়া হৈছে তেওঁৰ আৰু এটা নাম আছে সেইটো বহুত ফেমাছ নাম হয় সেইটো হ'ল দেৱনাম প্ৰিয়দাসী অশোকৰ অন্য এটা নাম তেওঁ জীৱনত এখনে যুদ্ধ কৰিছিলে এখন কলিংগ ৱাৰ আমি চবে জানো এণ্ড সেই ৱাৰখনত কি হৈছিলে বহুত মানুহৰ মৃত্যু ঘটিছিলে এপ্ৰক্সিমেটলি 1 লাখ casualties was recorded in that war আৰু সেই যুদ্ধখনৰ পৰা তেওঁ অতি মৰ্মাহত হৈছিলে আৰু তেওঁ সেই যুদ্ধৰ জৰিয়তে সাম্ৰাজ্য এক্সপানশ্যনৰ কামটো পৰিত্যাগ কৰি কি কৰিছিলে
লাষ্টত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে উইথ দ্য হেল্প অফ উপগুপ্তা নামৰ এজন বৌদ্ধিষ্ট মংকৰ সান্নিধ্যত আহি তেওঁ কি কৰিছিলে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে আৰু বৌদ্ধ ধৰ্ম গোটেই ৱৰ্ল্ডত তেওঁ কি কৰিছিলে স্প্ৰেড কৰি দিছিলে ঠিক আছে আৰু তেওঁৰ এই গোটেই জীৱনৰ ঘটনাৰাজি 14খন মেজৰ এডিক্ট অশোকান এডিক্ট বুলি কোৱা হয় সেই 14খন মেজৰ এডিক্ট আৰু বহুত মাইনৰ এডিক্ট আছে সেইবিলাক ভাৰতৰ বিভিন্ন স্থানত পোৱা যায় বৰ্তমান যুগতো সেইবিলাকত বৰ্ণনা কৰা আছে তেওঁৰ জীৱনৰ বিভিন্ন কথা বৌদ্ধ ধৰ্মৰ বিষয়ে তাৰপিছত কলিংগ ৱাৰৰ বিষয়ে তেওঁ যে বৌদ্ধ ধৰ্মৰ পেট্ৰনেছ কৰিছিল সেই বিষয়ে বৌদ্ধিষ্ট কাউন্সিলৰ ক'ত হৈছিলে সেই বিষয়ে আছে চ' এই এডিক্টৰ বিষয়ে মই এটা ডেডিকেটেড ভিডিঅ' বনাম সেইটোত গোটেইখিনি মই এক্সপ্লেইন কৰিম ঠিক আছে তো অশোকাৰ পিছৰ যিবিলাক ৰজা আছিলে সেইবিলাক কি হ'ল লাহে লাহে উইক হৈ আহিলে তো তেওঁলোক ইমান দক্ষ নহয় ঠিক আছে সেই নোহোৱা কাৰণে কি হ'ল লাহে লাহে কি হৈছিলে মৌৰ্য সাম্ৰাজ্য পতন হ'ব ধৰিলে তো মৌৰ্য সাম্ৰাজ্য মই আগতে ক'লোঁ যে এডমিনিষ্ট্ৰেশ্যনটো বহুত এটা হাই কোৱালিটিৰ এডমিনিষ্ট্ৰেশ্যন আছিল আৰু গল্ডেন পিৰিয়ড বুলি কোৱা হয় মৌৰ্য সাম্ৰাজ্যক এজ এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউ চ' এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে মই নেক্সট ভিডিঅ'টোত গোটেই এক্সপ্লেইন কৰিম ভালদৰে চ' টিল নাও থেংক ইউ এণ্ড কিপ ৱাচিং জিয়াউলছ ক্লাছেছ